জনিয়া সমষ্টিত নেশ্যনেল ৰিপাব্লিক কংগ্ৰেছৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযান তুংগত পালতৰাৰ নাও লৈ প্ৰচাৰত নামিছে প্ৰাৰ্থী মাজিদুল ইছলামে 10,000 ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ দাবী প্ৰাৰ্থীগৰাকীৰ 44 নং জনিয়া বিধানসভা সমষ্টিৰ নেশ্যনেল ৰিপাব্লিক কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাজিদুল ইছলামে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ এইবেলি নিৰ্বাচনত তেওঁ হেনো 10,000 ভোটৰ ব্যৱধানত বিধায়ক নিৰ্বাচিত হ'ব তেখেতৰ মতে কোনো প্ৰাৰ্থীৰ লগত হেনো প্ৰতিদ্বন্দ্বিতা নহয় বিভিন্ন দলৰ বিধায়কে এইবেলি চৰকাৰৰ গঠনৰ নিৰ্ণায়ক ভূমিকা পালন কৰিব গতিকে ৰাইজে হেনো তেখেতকৈ ভোট দিব বিজেপিয়ে পাত্তা নাপায় তেখেতৰ ওচৰত ফলত পালতৰা নাওৰ প্ৰতীক চিহ্ন লৈ ৰাইজৰ দুৱাৰে দুৱাৰে এইদৰে ভোটৰ ভিক্ষাত নামি পৰিছে প্ৰাৰ্থীগৰাকীয়ে নিউজ ডেস্ক ৰিপৰ্ট নিউ লাইভ মই নেশ্যনেল ৰিপাব্লিকান কংগ্ৰেছৰ তৰফৰ পৰা 44 নম্বৰ জনিয়া LACত মই এবাৰ মনোনীত পদপ্ৰাৰ্থী মোৰ প্ৰথম লক্ষ্য হ'ল নাগৰিকত্ব আৰু গণতন্ত্ৰ সংৰক্ষণ কৰা মইতো প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মই ৰাইজৰ মাজত ঘূৰিছোঁ যিখিনিয়ে মানে মই আশা দেখিছোঁ মই এইবাৰ মোৰ কোনো প্ৰতিদ্বন্দ্বিতা নাই নিশ্চিতভাৱে মই এইবাৰ জয়ী হ'ম 10,000ৰ ব্যৱধানত মই এইবাৰ নিশ্চিতভাৱে জয়ী হ'ম নাগৰিকত্ব আৰু গণতন্ত্ৰ ৰক্ষা কৰা যিটো মানে চৰকাৰে এই দিশত বেছি গুৰুত্ব দিব মই সেইটো দলৰ লগত নিশ্চিতভাৱে থাকিম সমস্যা চাওক সমস্যাটো আমাৰ অভাৱ নাই ইয়াৰ আগতে আপোনাৰ কংগ্ৰেছৰে হওক কংগ্ৰেছৰ বিকাশ বিশ্বাস UDFৰ জৰা ফুকা এইবিলাক আৱেগিকভাৱে ভোট লৈ পেলাই যিবিলাক মানে মিছা প্ৰতিশ্ৰুতিৰ বন্যা সিহঁতে বোৱাইছে আশা কৰোঁ এইবাৰ ৰাইজেও বিচাৰিছে যে নতুনত্ব আহক কোনো ধৰণৰ মানে এটা প্ৰতিশ্ৰুতি কোনো ধৰণৰ মানে প্ৰতিনিধি এতিয়ালৈকে মানে পূৰণ কৰিব পৰা নাই আৰু নিশ্চিতভাৱে মই সেই সমস্যাবোৰ জ্বলন্ত যিবিলাক সমস্যা আছে ধৰক নতুনকৈ সমস্যাত আৰু এটা ওলাইছে মোৰ তেনেকুৱা কোনো আশা নাই মই ৰাইজৰ হতে আছোঁ ৰাইজৰ সেৱা কৰাই মোৰ প্ৰধান আশা জনিয়া সমস্যাৰ মূল সমস্যা আপোনাৰ বহুত আছে শিক্ষা দীক্ষাটো বহুত পিছপৰা গৰাখহনীয়াৰ এটা বহুত ডাঙৰ সমস্যা ইমান বছৰেই মানে অকল মিছা প্ৰতিশ্ৰুতি গৰাখহনীয়া ৰোধ কৰিম কোনো ধৰণৰ প্ৰতিশ্ৰুতি কোনো এটা প্ৰতিনিধি আজিলৈকে গ্ৰহণ কৰিব পৰা আজি চাওক উদাহৰণস্বৰূপে মই দিব খুজিছোঁ আজি UDFৰ মানে যোনজন আমাৰ মাননীয় বিধায়ক হাফিজ ৰফিকুল ইছলাম চাহাব তেওঁ প্ৰতিশ্ৰুতি দিছিলে ইয়াত আদমল ফাউণ্ডেশ্যনৰ পৰা এটা ইণ্ডাষ্ট্ৰী কৰিম ক'ত ইণ্ডাষ্ট্ৰী আছে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিম কোন এটা স্কুল কৰিছে তেওঁলোকে এওঁলোকে এইবিলাক মিছা প্ৰতিশ্ৰুতি দি পেলাই আপোনাৰ ৰাইজক কিমান ঠগাব অকল আৱেগিকভাৱে ৰাইজে এইবাৰ বুজি পাইছে অকল আৱেগিকভাৱে যে ভোট নিদিয়ে কিন্তু ৰাইজে সম্পূৰ্ণভাৱে বুজি পাই মোক আঁকোৱালি লৈছে বিজেপিৰ কথাটো মই নানোৱেই বিজেপিটো কোনো চিনতে নাই বিজেপি এইবিলাক হাঁহি উঠা কথা হয় এইবিলাক হাঁহি উঠা কথা হয় বিজেপি যিবিলাক কথা হৈছে এইবিলাক সম্পূৰ্ণৰূপে বিশেষকৈ মাইনৰিটি এলেকাত এতিয়া হাঁহি উঠা কথা হয় আপোনালোকে নিশ্চিতভাৱে দেখিছে এইবিলাকৰ প্ৰতি মিছা প্ৰতিশ্ৰুতিটো হিচাপে নাই প্ৰতীক চিহ্ন আহিছে নাৱৰ ছবি পালতৰা নাও আশা কৰিম মই নেশ্যনেল ৰিপাব্লিকান কংগ্ৰেছৰ প্ৰাৰ্থী হয় আশা কৰোঁ ৰাইজে মোক বিপুল ভোটত নাৱৰ ছবিত ভোট দি জয়যুক্ত কৰিম